হে গাইছ কাৰণ জানিছোঁ মোৰ চেনেল ৰিটম কলিতা ব্লগলৈ তো মানে আৰু মই মাত্ৰ 2 দিন আছোঁ 3 তাৰিখে মই যাব লাগে পাঠশালা আৰু আজি আৰু কি কৰোঁ আজি আৰু মানে এই ব্লগটো মানে অলপ মাছৰ হ'ব মাছৰ মানে পানীৰ হেন টাইপ তো আজি মানে পুখুৰীত আমাৰ পুখুৰী আছে এই ৰিজৰ্টখনৰ ছাইডতে আমাৰ পুখুৰীটো নিজা পুখুৰী তাতে মাছ মানে বহুত ডাঙৰ ডাঙৰ চিতল মাছ আছে আৰু মোৰ চাইকেলখন লৈ আহিছোঁ চাওক কালি পাঠশালাৰ পৰা পূৰা চলাই আহিছোঁ ভৰি চৰি ৰাতি খুন্দি অহা নাই পূৰা বিহত আৰু এইটো চাওক নতুন এটা খেৰৰ ঘৰ বনাই আছে ইয়াৰে নেক্সট ভিডিঅ'টো ইয়াৰে হ'ব মানে ৰিজৰ্টখনৰ এটা ভিডিঅ' দিম বঢ়িয়াটো চাইকেলখন লৈ এতিয়া মই জালখন লওঁ জালখন ইয়াতে আছে আৰু মই এতিয়া গেঞ্জি পিন্ধি আহিছোঁ কাৰণ পানীতটো নুবই লাগিব আৰু কাঠখন ভাঙো অৱস্থা সেইবাবে এইখন কাঠত চক নেদোঁ তো জালখন লওঁ আৰু পুখুৰীলৈ যাওঁ মোৰ লগত যাব বড়ো ঘূৰাই মানে আমাৰ ৰিজৰ্টত থকা বড়োৰাই যাব বলক আৰু গাইছ জালখন ইয়াতে আছে জালখন খুলিলোঁ মানে জালখন বহুত ডাঙৰ মাছ লাগিব চাওঁ এইখিনি আৰু এই মানে পুখুৰীটো ৰাস্তাটো এইটো আৰু এইটো আমাৰ পাকঘৰটো আৰু ইয়াতে চুইমিং পুল ইয়াতেও মাছ আছে চাওঁ নেকি ইয়াতে সৰু বহুত ডাঙৰ চাইনিজ মাগুৰ আছে এনেকুৱা ডাঙৰ তো জালখন লওঁ আৰু পুখুৰীত গাঁঠিটো বিৰাট বয়াকৈ গাঁঠিটো লাগিছে আৰু তো গাইছ জাল লৈ আহিছোঁ পুখুৰীৰ পাৰে পুখুৰীৰ পাৰে জাল লৈ আহিছোঁ এতিয়া এই হাঁহৰ ঘৰটোলৈকে যাওঁ হাঁহৰ ঘৰটোত যাই আমি মাছ মাৰিব লাগিব আৰু ৰাঙিখন মানে খুলিব লাগিব তো এইফালে ধুনীয়াখন ফিল্ড আছে এতিয়া কিবা ৰুইছে আৰু ইয়াতে মাছ মাৰোঁ জালখন ফুটাটো ডাঙৰ চাওক ডাঙৰ মাছ লাগিব মানে গৰৈ চৰৈ বঢ়িয়াকৈ লাগিব ইয়াতে আমাৰ থাকে হাঁহ মুৰ্গী চব থাকে ইয়াতে তো পুখুৰীত নুমি লওঁ পুখুৰীৰ পৰা তো গাইছ বড়ো ঘূৰাই যাব ইফালে আৰু মই থাকিম ইফালে তো ৰ'বতে জঁট লাগিছে জঁট লাগিলে বিৰাট টান ল'বা তো যাই থাক অলপকৈ ডাঙৰ মাছ আছে বহুত মই এতিয়া ধৰি আছোঁ আৰু দহা নাই পুখুৰীত যিখিনি দহা আছে সেইখিনি দহা নাই চাইডে দহা নাই আৰু গাইছ মোৰ মাছ খাচ্ছি মাছ মাৰা ইণ্টাৰেষ্ট বেছি আগতে বিৰাট মাছ মাৰিছোঁ এতিয়াতো বহুত কমি গৈছে আগতে বড়োই আছিল 5 6 মাছে মাৰি থকা আছিলোঁ তো লাঙিখন এইখন আস্তে টানি আছোঁ আৰু মাছ আৰু গাইছ চাওক মই আধা তল গ'লোঁ আৰু এতিয়া মস্ত দহা পাই আছোঁ মস্ত দহা খুৰাইটো তল গ'লে আৰু মইতো আছোঁ বহুত মাছ লাগা নাই টাটকা মারলা এখন মাছ লাগলি এটাই আসলে মাছটা কত বাঘে বেশি যাবো এই আসো এই সব গাইস সব গোল মাছটো ফুটা গাছ এটা মাছ চাওক এইটো টিং লৈ এটা তো গাইছ খেদলে মেদলে মানে দুটা মাছ পালোঁ আৰু এই দুটা চাওক বঢ়িয়াকৈ আছে ৰাতি ৰাস হ'ব মানে আৰু তো ইয়াতে লগাই দিছোঁ অলপ টাইম মাৰিলোঁ 2 মিনিটমান আৰু এতিয়া অলপমান সাঁতুৰি আহোঁ তেতিয়াহে ইয়াতে মাছ লাগিব নহ'বা এনে সাঁতুৰি বড়ো ফুৰা আৰু মই এতিয়া সাঁতুৰিব যাম ইফালে আৰু সাঁতুৰিব যাওঁ তিতাহে মাছ ইফালে কেমেৰাটোৰ গ্লাছ কেনে ফাটা পানী সোমাই গ'লে সেইবাবে অলপ সাৱধানে সাঁতুৰিব লাগিব কেমেৰা গ্লাছটো ফাটা মানে তো গাইছ ভৰিটো এটা মাছত কাঢ়াইছোঁ ৰ'ব এই কেমেৰাটো এনেকৈ তলত গ'লে কেমেৰাটো ডুবি যাব সেইবাবে বড়ো ঘূৰা কেমেৰাটো এনেকৈ কৰি অলপ দূৰত যা কেমেৰাটো এনেকৈ কৰিছা এৰা নেপি কিন্তু গেল মস্ত ডাঙৰ আছে ভাই তো গাইছ জালখন ইয়াতে পাতি থৈ দিলোঁ আৰু 3টা মাছ পালোঁ
তো মানে ৰাতি একবাৰ ভাত খোৱাৰ সময়ত 3-3টা নহয় 2টা বাজিও ভাত খোৱাৰ সময়ত এবাৰ চাব আহিম মানে 6টামান বজাত মাছ ৰান্ধাৰ আগত চাব আহিম তাৰপিছত মাছ যিখিনি বাৰ লৈ যাওঁ জাপানীকৈ লাগিব জানো মই আৰু এইখিনি মাছ পাওঁ এইখিনি মাছ পালোঁ চাওঁ এবাৰ এইখিনি চাওঁ 2টা পাইছোঁ এটা ভৌকা আৰু এটা ৰৌ নেকি ৰৌ পালোঁ তো এইখিনি মাছ তো ৰাতি মানে লগ পাই আছোঁ মানে ময়ে ৰান্ধিম ভাতখিনি আজি মাক কৈছোঁ ৰান্ধবা নালাগে আজি ভাত মই ৰান্ধিম আজি মাছ তো কালিও মাংস ৰান্ধিছিলোঁ হেল্ল' 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 তেল কিমান দিম তেল আৰু গাইছ চাওক মই মাছ ৰান্ধি আছোঁ মানে বৰগুৰাৰে মই পুৱা মাছ মাৰিছিলোঁ সেই মাছে এতিয়া খাম ৰান্ধি আজি মই ৰান্ধিম মানে মাছ লগত কোনো নাই দেউতা ইফালে আছে তো যি কৰিছোঁ নিজে কৰিছোঁ আৰু এতিয়া মাছ ৰান্ধিম মই আজি ৰান্ধিম আলু দি মাছ ৰান্ধিম আৰু ইয়াতে ভাত আছে ভাতখিনি পাছত বহাই দিম এতিয়া মাছখিনি মই উল্টাই দিওঁ আৰু এটা বস্তু যাম মাছখিনি কিমান দেৰি চাব লাগিব নেকি মা মাছখিনি কিমান দেৰি থ'ব লাগিব এনেকৈ আৰু গাইছ চাওক আঞ্জা হৈ গ'ল লাহে লাহে মানে ময়ে বনালোঁ এইখিনি বহুতখিনি এভাৱে কেমেৰা কৰা নহ'ল তো এইখিনি কাম তো এই ভিডিঅ'টো এটা যদি ভিডিঅ'টো চাই পেলাই লাইক কৰিব ছাবস্ক্ৰাইব কৰিব মই চেনেল শ্বেয়াৰ কৰি এটা চেনেল এটা বাই বাই এবাৰ চাই লওক আঞ্জাখিনি বাই বাই